এভৰিৱান নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আমি অলপমান ফুৰিবলৈ গৈ আছোঁ। ক'ত গৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে যাব, তেতিয়াহে আপোনালোকে গম পাব দেই। এয়া মোৰ ল'ৰাৰ মনটো অলপমান বেয়া, কাৰণটো আপোনালোকক নকওঁ, পিছত কম। আহি থাকোঁতে ৰাস্তাৰ কাষত এজোপা ডাঙৰ আহঁত গছ দেখা পালোঁ। ভাবিলোঁ যে আপোনালোককো অলপমান দেখুৱাই দিওঁ। গছজোপা দেখি কিবা এটা ভাল লাগি গৈছে, তো সেয়ে আপোনালোকক অলপমান দেখুৱাই দিছোঁ। ইয়াৰ কাষতে এটা পুখুৰীও আছে। তো এই দৃশ্য উপভোগ কৰাৰ পিছত আমি এতিয়া আহি পালোঁ মন্দিৰৰ গেট দুৱাৰ। তো এইটো হৈছে মন্দিৰৰ গেট, য'ত ইয়াৰে আমি প্ৰৱেশ কৰিব লাগিব। তো এয়া দেখিছে আপোনালোকে শ্ৰীমদ লীলানন্দ ঠাকুৰ পাগলা বাবা স্থান শান্তিপুৰ আশ্ৰম। তো আমি ইয়ালৈ আহিছোঁ। তো আপোনালোকেও ভিডিঅ'টো এনজয় কৰি থাকক। তো আমি এতিয়া প্ৰৱেশ কৰিলোঁ আৰু এয়া হৈছে মন্দিৰৰ ভিতৰৰ পৰিৱেশ। আপোনালোকে দেখিছেনে? ইয়াত সকলো সময়তে নাম কীৰ্তন চলিয়ে থাকে, যিটো নেকি মন প্ৰাণ একদম জোৰাই যায়। আপোনালোকক কি ক'ম, যদি আপোনালোকে আহিব বিচাৰে আহিব এবাৰ, বহুত ভাল লাগিছে ইয়াত আহি। আমি অলপমান ফুৰিবলৈ আহিলোঁ ওচৰতে থকা কৃষ্ণ মন্দিৰত। মন্দিৰৰ পৰিৱেশটো কিমান ধুনীয়া লাগিছে আপোনালোকে চাব পাৰে। চাৰিওফালে লাইট একদম কিবা শান্তিময় পৰিৱেশ। তো আপোনালোকেও এনজয় কৰক। আৰু এয়া কৃষ্ণ ভগৱানৰ মন্দিৰ, বহুত ধুনীয়া লাগিছে আহি। তো এতিয়া মই মন্দিৰৰ ওপৰলৈ আহিলোঁ আৰু আহি দেখিলোঁ যে ওপৰৰ পৰা দৃশ্যটো ইমান ধুনীয়া লাগিছে। ভাবিলোঁ আপোনালোককো অলপমান দেখুৱাই দিছোঁ, নক'লেও হ'ব, আপোনালোকে অনুভৱ কৰিবই পাৰিব। তো এয়াই হৈছে ওপৰৰ পৰা দৃশ্য। আৰু তাৰপিছত এতিয়া ভগৱানৰ দৰ্শন কৰোঁ। প্ৰথমতে ঘণ্টি বজাই লৈছোঁ দেই। এতিয়া অলপমান ভিতৰত সোমাই সেৱাখিনি কৰি আহোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই। প্ৰথমতে সেৱাখিনি কৰিলোঁ মই আৰু মোৰ ল'ৰাই। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ মই আপোনালোককো, যেন ভগৱানে ভালে কুশলে ৰাখক, তাৰে কামনা কৰিছোঁ। তো এয়া হৈছে মন্দিৰৰ ভিতৰৰ দৃশ্য। ভিতৰৰ পৰিৱেশখিনি আৰু বেছি ধুনীয়া হয়নে নহয় জনাবচোন আপোনালোকে কমেণ্টত। এয়া মন্দিৰৰ ভিতৰৰ চাৰিওফালে আৰু মন্দিৰৰ যে বেৰবিলাক আছে, বেৰত এনেকৈ শ্ৰীকৃষ্ণ ভগৱানে যে বাল্যকালত যিবিলাক লীলা কৰিছিলে, সেই লীলাবিলাক এনেদৰে ৰখা হৈছে। এয়া আপোনালোকক এবাৰ চাৰিওফালে দেখুৱাই দিছোঁ। এয়া হৈছে ৰাধা কৃষ্ণৰ মূৰ্তি আৰু ওপৰত এটা ধুনীয়াকৈ ঝুমৰ লগোৱা আছে, য'ত ধুনীয়াকৈ লাইট জ্বলি আছে। আৰু এয়া দেখিছেনে কিমান ধুনীয়া লাগিছে দেখিবলৈ। এয়া আমাৰ ৰাধা কৃষ্ণৰ মূৰ্তি। আপোনালোকেও এবাৰ আহিব দৰ্শন কৰিবলৈ। আৰু এইফালে আমাৰ শ্ৰীকৃষ্ণই কৰা কালীয় দমন আৰু এয়া বকাসুৰ বধ, এইবিলাক ধুনীয়াকৈ ৰখা হৈছে। এফালৰ পৰা চালে বহুত ভাল লাগি যায়। আৰু তাৰপিছত মই এতিয়া ওলাই আহিলোঁ বাহিৰলৈ। ভাবিলোঁ যে বাহিৰৰ দৃশ্যখিনি অলপমান উপভোগ কৰি লওঁ। এয়া দেখিছেনে, বাহিৰৰ দৃশ্যখিনিও দেখিবলৈ বহুত ধুনীয়া লাগে। মন্দিৰৰ ভিতৰৰ পৰা বাহিৰত ওলাই দেখিলোঁ যে মোৰ মানুহজনেও একদম মন্দিৰৰ ওপৰৰ পৰা যিখিনি সৌন্দৰ্য মনোমোহা দৃশ্য দেখি পায় মন্দিৰৰ চাৰিওফালৰ, সেইখিনি উপভোগ কৰি আছিলে। আৰু ময়ো অলপমান তাৰ লগতে থিয় হৈ সেইখিনি সৌন্দৰ্য উপভোগ কৰিলোঁ। আৰু এতিয়া আমাৰ সময় হৈছে ঘৰলৈ উভতাৰ। তো এতিয়া আমি সকলোৱে ঘৰলৈ যাম। তো আজি আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে আমাৰ এই ওচৰতে থকা মন্দিৰটোৰ দৰ্শন কৰালোঁ। যদিহে আপোনালোকেও আহিব বিচাৰে মোক কমেণ্টত কমেণ্ট কৰি জনাব, মই আপোনাক ঠিকনাখিনি দিম। তো আজিৰ ভিডিঅ' ইমানখিনিয়ে। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি এবাৰ জনাই দিব। যদিহে ভাল লাগিছে মোৰ ভিডিঅ'টো লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাম আকৌ এটি নতুন ভিডিঅ'ত। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।